মই মহেন দাস। মই ইতিমধ্যে ৰতনপুৰত উপস্থিত যিহেতু আছোঁ। দুৰ্গা উৎসৱ যিহেতু আজি ৰতনপুৰৰ ফিল্ডত এয়া পতা হৈছে, নিশ্চয় আপোনালোকে দেখিছে মই কাৰ্যালয়ত যিহেতু উপস্থিত আছোঁ। আৰু মোৰ সতীৰ্থ ইতিমধ্যে মিলন গগৈ। নমস্কাৰ। মোৰ ওচৰত তেখেত উপস্থিত আছে। আমাৰ ইয়াত যোগেন্দ্ৰ আছে, আৰু ইয়াৰ ৰন্তু বৰুৱা আছে। গতিকে এই কাৰ্য লৈ গতিকে এই অনুষ্ঠানটো পৰিচালনা কৰা আজি অফিচটোত যথেষ্টখিনি বিষয়ববীয়া আছে। মই আজি ইয়াতে উপস্থিত আছোঁ। আৰু এই ৰন্তু আমাৰ এই দুৰ্গা উৎসৱৰ যিখন প্ৰতিমা, তেখেতে আজি এই প্ৰতিমাৰ ইয়াত মানে দাদা, আৰু গতিকে তেখেতৰ প্ৰতি মই সুস্বাস্থ্য কামনা কৰিছোঁ, ধন্যবাদ জনাইছোঁ আজি দুৰ্গা উৎসৱত। আৰু বিশেষভাৱে মই কাৰ্যসূচী আজি অকণমান দেখাই যাম। পোনপ্ৰথমে কাৰ্যালয়ত থকা বিষয়ববীয়াসকলক মই যিহেতু আপোনালোকৰ আগত পৰিচয় পাই দিম। নমস্কাৰ, মই মিলন গগৈ। হয়, আমাৰ এই ৰতনপুৰত পূজা চলি আছে। স্থলত আমাৰ ইউটিউবাৰ মহেন দাস ডাঙৰীয়া আহি আমাক উপস্থিত হ'লেই। তেখেতে দবদবাই থকা এটা চেনেল মহেন দাসৰ ইউটিউবৰ চেনেললৈ ধন্যবাদ থাকিল, আৰু তেখেতে আগুৱাই গৈ থাকক, তেখেতক শুভেচ্ছা জনালোঁ। গতিকে আমাৰ সমিতিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনালোঁ। নমস্কাৰ, মই লক্ষণ গগৈ। মই 1 নং ৰতনপুৰ বুঢ়া বজাৰ দুৰ্গা পূজা কমিটিৰ উদযাপন সমিতিৰ বৰ্তমান বছৰত মই উপসভাপতি কাৰ্যকলাপত মই কাম কৰি আছোঁ। মই আপোনালোকক সকলোকে মই এটা কথা জনাব বিচাৰিম যে আমাৰ মোহন দাস, যিজন বৰ্তমান মোৰ বন্ধু, তেখেতে ইউটিউব চেনেল এটা বৰ্তমান 1K সফল কৰিছে। তেখেত এজন বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থকাৰ উপৰিও তেখেতৰ নিজৰ চেনেলটোত বহুত কষ্টৰে বা সমাজত বহুত তেওঁলোকে মানে ইউটিউবৰ যোগেদি বহুখিনি কথা আপোনালোকক জনাই থাকে। গতিকে তেখেতৰ যিটো ইউটিউব চেনেল 1K হৈছে, আৰু ভৱিষ্যতলৈ তেওঁ চেনেলটো আৰু আগবাঢ়ি যাবলৈ আমি সকলোৱে তেওঁ মানে উৎসাহ জনাইছোঁ। লগতে শুভেচ্ছামূলক আমি বাৰ্তা হিচাপে আপোনালোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। গতিকে তেখেতলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। মই শ্ৰী জগতপুৰ বৰুৱা। এই লক্ষীবাৰী আমাৰ দুৰ্গা পূজা অঞ্চলত আহি পেলাই আমাৰ ইউটিউবাৰ মহেন দাস আহি উপস্থিত হৈছে। তেখেতে এই চেনেলটো খুব সুন্দৰকৈ আগুৱাই নিছে, আমি আশীৰ্বাদ দিছোঁ। ভৱিষ্যতে যাতে চেনেলটো আগুৱাই নিয়ক। আজি তেখেতৰ চেনেলটোৰ যোগেদি আমাৰ আজি দুৰ্গা পূজা গোটেই কেনেকৈ পাতিছোঁ, কি কৰিছোঁ, কিমান বছৰ আমি আগুৱাই গৈ আছোঁ, এই সম্পৰ্কত সম্পূৰ্ণ আজি তেখেতে গোটেই ইউটিউবৰ দ্বাৰাই গোটেই অঞ্চলক জনাব। তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ, আৰু আশীৰ্বাদ দিছোঁ যাতে তেখেতে আৰু আগুৱাই গৈ পৃথিৱীত আমাক আগুৱাই দিবলৈ চেষ্টা কৰে। ৰতনপুৰ দুৰ্গা পূজাৰ মোৰ বন্ধু মহেন দাস ডাঙৰীয়া আহি উপস্থিত হ'ল। তেখেতে মহান এটা মানে ইউটিউবৰ চেনেলত কাম কৰি আছে। তেখেত যথেষ্টখিনি আগবাঢ়ি গৈ আছে, আৰু এই আমাৰ দুৰ্গা পূজাৰ স্থলীত মোৰ বন্ধু আহি উপস্থিত হোৱাত আমাৰ অনুষ্ঠান ভাগ যে সুন্দৰভাৱে হৈছে তাৰ এটা প্ৰতিচ্ছবি তেখেতে লৈছে, আৰু তেখেতলৈ মোৰ সুদূৰ ভৱিষ্যতে কামনা কৰিলোঁ। তেখেত আগবাঢ়ি যাওক। তেখেতে এই পবিত্ৰ দিনটোতে, দুৰ্গা পূজাৰ পবিত্ৰ দিনটোতে তেখেত মানে আহি উপস্থিত হোৱাত আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে 1K হ'বলৈ গৈ আছে, আৰু আজিৰ দিনটোতে তেখেতে 1K হোৱাৰ এটা সপোন ফুল হ'ব। গতিকে পূৰণ হ'ব। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে ভৱিষ্যত আৰু আগুৱাই যাওক। মোৰ অন্তৰৰ পৰা তেখেতক শুভকামনা যাচিলোঁ। ধন্যবাদ। শাৰদীয় দুৰ্গোৎসৱৰ সৰ্বপ্ৰথমে মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, আমাৰ গাঁৱৰে এই মহেন দা আমাৰ আজি এখেতৰ ইউটিউব চেনেলটো 1K সম্পূৰ্ণ হৈছে। শাৰদীয় দুৰ্গোৎসৱৰ লগতে তেখেতলৈ মই ইউটিউব চেনেলটোৰ 1K হোৱা উপলক্ষে তেখেতলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে অনাগত দিনত এনেকৈ আগবাঢ়ি যাওক, আগন্তুক দিনত ৰাইজৰ হৈ কাম কৰক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।